বাই বাই নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ বহুত বেছি স্বাগতম জনালোঁ আৰু আজি হৈছে আমাৰ বিবাহ বাৰ্ষিকী আৰু এই বিবাহ বাৰ্ষিকীৰ দিনাখনেই দাদা আৰু বৌহঁতক আমি এতিয়া এয়াৰপৰ্টত থ'বলৈ গৈ আছোঁ তেওঁলোকে ছুটীত আহিছিলে যেতিয়া আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়া ছুটী শেষ হ'ল গতিকে এতিয়া আকৌ তেওঁলোকে নিজৰ জেগাত কলকাতা তালৈ গুচি যাব লগা হৈছে গতিকে এতিয়া আমি এয়াৰপৰ্ট পাইছোঁহি আৰু এয়া ধুনীয়াকৈ পতাকাখন উৰি আছে কি মজা লাগিছে দেখিবলৈ ন এনেকৈ উৰি থাকিলেহে ভাল লাগে আচলতে ইমান ধুনীয়া লাগিছে এইখিনি ইমান ধুনীয়া লাগিছে ন এইটোৱে হৈছে ডিব্ৰুগড় এয়াৰপৰ্ট আগতে মোৰ ভিডিঅ'ত আপোনালোকে দেখুৱাইছেই তথাপিতো মই আকৌ এবাৰ দেখুৱাই দিছোঁ যেতিয়া এয়াৰপৰ্ট আহিছোঁ বহুত দিনৰ পিছতে এক বছৰৰ পিছতে অহাৰ নিচিনা হৈছে আৰু যোৱা বছৰ আহিছিলোঁ যেতিয়া কাশ্মীৰ গৈছিলোঁ এতিয়া তেওঁলোকক নমাবলৈ আহিছোঁ এয়া গাড়ীৰ পৰা বেগবিলাক নমাই দিছোঁ আৰু এতিয়া তেওঁলোকে যাবগৈ আৰু বাই বাই কৰি দিম আমি এতিয়া ইয়াতে বাই বাই ঠিক আছে মাইনী বাই বাই বিদি বাই বাই ঠিক আছে বাই 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 ঠিক আছে এতিয়া আমি গৈ থাকোঁ আৰু বাই বাই ডিব্ৰুগড় এয়াৰপৰ্টত তেওঁলোকক নমাই দিলোঁ আৰু তেওঁলোক আজি গুচি গৈছে কলকাতা এতিয়া আমি ক'ৰবাত যাম ক'ত যাওঁ এতিয়া চাওঁ ধুনীয়া লাগিছে ন পতাকাখন ইমান ধুনীয়াকৈ উৰি আছে মানিও মিছ কৰিছে নাই মানিও মিছ কৰিছে নাই বিহুৰ মনটো অকণমান ডাউন হৈ গ'ল এতিয়া এয়াৰপৰ্টৰ পৰা ওলাই আহিলোঁ এতিয়া জগন্নাথ মন্দিৰ পাইছোঁহি ভাবিলোঁ ইয়াতে সোমাই যাওঁ অকণমান আজি পূজা কৰিলে ভালো লাগে মনটো আৰু এগৰাকী ছোৱালীহঁতৰ লগত আইচক্ৰীমে খাই থাকে আজি মানুহ ভিৰ আছে কিন্তু আগতে এবাৰ আহিছিলোঁ টাইমটো নিমিলিলে সোমাব নোৱাৰিলোঁ 2টা বজাত বন্ধ হৈ যায় এতিয়া 1টা বাজিছে গতিকে প্ৰথমতে ইয়াতে সোমাই লওঁ তাৰপিছত আকৌ ক'ত যাওঁ চাওঁ আহক তেনেহ'লে মন্দিৰৰ ভিতৰত জগন্নাথ মন্দিৰলৈ আহিলে গাড়ীবিলাক আপোনালোকে এনেকৈ ৰাস্তাৰ চাইডে চাইডে পাৰ্ক কৰিব লাগিব আৰু এতিয়া ৰাস্তাটো পাৰ হৈ লৈছোঁ আৰু আপোনালোকে যদি মন্দিৰত সোমাবৰ কাৰণে কিবা কিবি ল'ব বিচাৰে প্ৰসাদ চাকি ইয়াতে দোকান আছে তাৰ পৰা ল'ব পাৰে যদি আপোনালোকে ঘৰৰ পৰা লৈ নাহে যিহেতু মই ঘৰৰ পৰা লৈ অহা নাই এতিয়া মই ইয়াৰ পৰাই লৈ ল'ম 4 গছ দি দিওঁ এতিয়াতো মন্দিৰ খোলাই আছে ন কেইটাত 2টাত বন্ধ হৈ যাব ন আকৌ 4টাত খুলিব এতিয়া প্ৰসাদ আৰু চাকি থালিখন লৈ ল'লোঁ আৰু এতিয়া আজি এটা বেলেগ ছাইডৰ পৰা আহিছোঁ এইফালে মই আগতে সোমোৱা নাই 2টা ছাইড আছে এটা আনটো ছাইডে আগতে আহিছোঁ এইটো ছাইডে প্ৰথম আহিছোঁ গেটখন অলপ বেলেগ লাগিছে নেকি এতিয়া প্ৰায় মন্দিৰত প্ৰৱেশ কৰিছোঁ বহুত ধুনীয়া হয় আজি বতৰটো ইমান ভাল লাগিছে চৰাই মাত গতিকে আপোনালোককো অকণমান দেখুৱাই দিওঁ আহক চাকি জ্বলাবলৈ এইফালে তলত ব্যৱস্থা কৰি দিছে মই কিন্তু এতিয়া চাকিখিনি জ্বলোৱা নাই প্ৰথমতে ওপৰলৈ উঠি আহিছোঁ যিটো মেইন মন্দিৰ তালৈ উঠি আহিছোঁ চাওঁ পূজাৰীজনক যদি লগ পাওঁ ভাল হ'ব যদি নাপাওঁ একো নাই বাৰু তেনেদৰে প্ৰসাদ আমি ভগৱানৰ ওচৰত দি গুচি আহিব লাগিব
আৰু কেতিয়াবা মানে টাইমিংটো নিমিলিলে পূজাৰীক আপোনালোকে নাপাব। মোৰ আজি টাইমিংটো বৰ ভাল হোৱা নাই, যদিও মন্দিৰৰ গেট খোলা আছে ভিতৰত, কিন্তু এতিয়া পূজাৰীসকল নাই। তেখেতসকলে এতিয়া অকণমান জিৰণি লৈ যে দুৱাৰবিলাক বন্ধ কৰি ৰাখে, গতিকে মই লগ নাপালোঁ তেওঁলোকক। আৰু তললৈ আহি পুনৰ আকৌ চাকিখিনি জ্বলাই ল'লোঁ। প্ৰথমতে মন্দিৰলৈ আহিলে এনেই মনটো ভাল লাগি যায়। আজি যিহেতু বিবাহ বাৰ্ষিকী, সেই বুলি ভাবিলোঁ চাকি এগছিকে জ্বলাই লওঁ সকলোৰে নামত, মানে প্ৰত্যেক মা দেউতা দাদা বৌ, মানে ঘৰত মোৰ ভাইটি মা সকলোৰে বাবে হৈ চাকি কেইগছমান জ্বলাই দিলোঁ। আৰু সকলোৰে যাতে মংগল হওক, সকলোৰে মানে পৃথিৱীৰ সকলোৰে মংগল হওক, মই সেইটোৱে আশা কৰিছোঁ। সেই বুলি ভাবিয়ে চাকি গছ জ্বলালোঁ। আৰু যিহেতু দাদাহঁত গ'লগৈ, মনটো অকণমান বেয়াও লাগিছে। এইকেইদিন বহুত হাঁহি ফূৰ্তিৰে আমি চবেই আছিলোঁ, আজি গ'লগৈ। সেইকাৰণে মন্দিৰলৈ আহি অকণমান মনটো ভাল লাগিছে এতিয়া। আৰু সেয়া দেখিছে নহয়, দুৱাৰবিলাক বন্ধ হৈ আছে। মেইন যি ভগৱান জনা সেই ভিতৰতে থাকে। তেনেকৈ মন্দিৰবিলাকৰ এতিয়া প্ৰত্যেকৰে দুৱাৰবিলাক বন্ধ কৰি ৰাখিছে, কিন্তু ছাইডতে যিবিলাক আছে মই সেইখিনিতে অকণমান যি ফুল আনিছিলোঁ সেইবিলাক তাতে দি দিছোঁ, ফুল প্ৰসাদ তেনেকৈ। আৰু বাকীসকলেও তেনেকেই কৰিছে। আপোনালোকে তেনেকৈ কৰিব পাৰে, একো নাই। যে অকল যে ভগৱানজনাক লগ পালেই যে মনটো হেৰি হ'ব তেনেকুৱা নহয় বাৰু। মন্দিৰটোলৈ আহিছোঁ মানে তেখেতক যিহেতু মনতে ভাবি আহিছোঁ নহয় জানো, ভগৱানৰ ওচৰত আহিছোঁ বুলি। দুৱাৰখন খোলা থাকক নাথাকক, মানে আমাৰ মনৰ দুৱাৰখন সদায় খোলা থাকিব লাগে, সেইটোৱে আচল কথা। গতিকে মনটো মোৰ বেয়া নালাগিলে বাৰু, কাৰণ মনৰ পবিত্ৰতাটোৱে মেইন। ভগৱানৰ ওচৰত আহিছোঁ, যেতিয়া মন্দিৰটোলৈ আহিছোঁ বা ভগৱানক লগ পাইছোঁ নাপাইছোঁ সেইখিনি কোনো কথা নাই। টাইমিংটো মোৰ প্ৰায় নিমিলাই হৈছে, নাজানো কেলৈ। প্ৰত্যেকবাৰে টাইমিং নিমিলে। এইবাৰ যোৱাবাৰ যেতিয়া আহিছিলোঁ তেতিয়া গেটখন বন্ধ আছিলে। ফাৰ্ষ্ট টাইম যেতিয়া আহিছিলোঁ তেতিয়া কিন্তু সকলোবিলাক পূজাৰীসকলকো লগ পাইছিলোঁ। মন্দিৰৰ গেটো খোলা আছিলে, মেইন দুৱাৰবিলাকো খোলা আছিলে। কিন্তু যোৱাবাৰ আহোঁতে মই কমপ্লিটলি সেই গেটেই বন্ধ আছিলে, প্ৰথম গেটখন। আৰু এইবাৰ আহোঁতে আকৌ মন্দিৰৰ মেইন দুৱাৰবিলাক বন্ধ হৈ আছে। একো নাই, তথাপিতো একো বেয়া লগা নাই। এতিয়া প্ৰায় ওপৰত চাই মেলি হৈ গ'ল। বিহু গৈছে ডাষ্টবিনত টিচু পেপাৰ পেলাবলৈ। তাই সেইটো কৰিয়ে ভাল পাইছে। আৰু ক'ত পেলাইগে চাওঁচোন ডাষ্টবিনটো, তাই ক'ত দেখিছে। অঁ, তলৰ ফালে আছে, ক'ত ডাষ্টবিন আছে। আজি কোনটো মন্দিৰত আহিছিলা? কোনটো মন্দিৰ হয়? কোনটো মন্দিৰ? মন্দিৰ নাম কি? হা? জগন্নাথ টেম্পলত আহিছোঁ আমি, ডিব্ৰুগড়ত থকা জগন্নাথ টেম্পল। কি নাম বুলি ক'লোঁ? জগন্নাথ টেম্পল, জগন্নাথ মন্দিৰ। এইফালে ফাণ্ড আজি প্ৰসাদ কোনে দিছে সেইটো লিখি থৈছে। এতিয়া মন্দিৰতে এখন কেণ্টিনো আছে, তাতে খাই বৈ অকণমান কিবাকিবি উভতিলোঁ। আৰু কিবাকিবি কাম কৰিলোঁ। সেইখিনি কৰি আহোঁতে আন্ধাৰে হ'ল। এতিয়া ৰাতি ভোকে লাগিছেগৈ। ৰাতিৰ সাজ খাওঁ বুলি আমি কৃষ্ণচূড়া বুলি নতুনকৈ এখন ৰিজৰ্ট খুলিছে তিনিচুকীয়া বাইপাছত, তাতে আহি সোমাইছোঁহি। চাওঁচোন আহক ইয়াৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই যাম। আৰু কিন্তু এতিয়া কিছুমান মানে ইয়াত যিহেতু মিউজিক লাগি আছে, গান বজাই আছে ৰিজৰ্টত, বহুত ভাল পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। কিন্তু যিহেতু কপিৰাইট লাগি যায়, তাৰ বাবে মই গানবিলাক মিউট কৰি দিব লগা হৈছে। আৰু সেইকাৰণে এতিয়া আৰু এনেকেই বিনা গানতে আপোনালোকে চাব লাগিব। এতিয়া আমি ইয়াতে পাৰ্কিং কৰিছোঁ। পাৰ্কিং এৰিয়া ধুনীয়া, আহল বহল, আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ বহুত জেগা আছে। শিশুৱেতো আকৌ আজি ডৰেমন পাৰ্ক যাওঁ বুলিয়ে কৈছিলে। ভাগ্য ভাল মই যে এইখনত সোমাই দিলোঁ। মানে কি ক'ম, ডৰেমন পাৰ্ক যাওঁ কৈ আমনি কৰি দিছে। কিন্তু ইয়াত যে সোমালোঁ, বহুত ভাল কৰিলোঁ। ইয়াতে তাই খেলিবলৈ জেগাও আছে। ইয়াত দেখিছে নহয়, চিধা গৈ ইয়াত ট্ৰেম্পলিনত উঠিবৰ কাৰণে মানে একদম কি ক'ব আৰু। এতিয়া ট্ৰেম্পলিনত উঠি তাই জাম্প কৰিলেহে ৰক্ষা হ'ব। মানে ৰাতিপুৱা অহাৰ পৰা অকল এটাই কথা, আইচক্ৰীম খালে। অৱশ্যে উপায় নাই আৰু দি দিলোঁ। আইচক্ৰীম খালে। এতিয়া আকৌ ট্ৰেম্পলিন গৈ আছিলে, সেইটো হৈছেগৈ। এতিয়া ট্ৰেম্পলিনত তাই উঠিব। কিন্তু ইয়াত যে খেলা এনেকুৱা বস্তু আছে সেইবোৰ নাজানিছিলোঁ, এনেই সোমাই দিছিলোঁ আৰু নতুনকৈ খুলিছে কিনো আছে চাই যাওঁ বুলি। আৰু আল্টিমেটলি মানে তাইৰ কাৰণে ভালেই হ'লগৈ। এইখিনি যিখিনি তাই মন পচন্দৰ গোটেই বস্তুখিনি ইয়াতে পাই গ'ল। আহক তেনেহ'লে আৰু কি আছে চাই লওঁ। ইফালে এটা চুইমিং পুলো আছে, খুব ধুনীয়া। তাই মোক দেখুৱাই দিলে। তাই আকৌ চুইমিং কৰিম মানে তাই চুইমিং কৰিবলৈ খুব হেঁপাহ, কিন্তু তেনেকৈ সুবিধা পোৱা নাই চুইমিং শিকাবৰ কাৰণে। আৰু সেয়া আৰু এইবিলাকো আছে এইফালে ধুনীয়াকৈ।
খিনি খুব ধুনীয়া মানে খেলা বস্তুখিনি যদিও আছে কিন্তু তলত যেহেতু পকা কৰি দিছে ন খেলিবৰ কাৰণে ভাল হৈছে মানে বোকা তেনেকৈ নাই কিছুমান জেগাত খেলাৰ মানে এইবিলাক ব্যৱস্থা থাকিলেও কিন্তু বহুত বোকা হৈ থাকে তেতিয়া অকণমান প্ৰব্লেম হৈ যায় ইয়াত আহি সেইটোৱে ভাল লাগিলে তলৰখনো কমপ্লিট পকা কৰি দিছে গতিকে তেনেকৈ বোকা হৈ থকা নাই যদিও বৰষুণ দিছে এইটো হয়তো এটা সৰু চুইমিং পুল সৰু ল'ৰা ছোৱালীৰ কাৰণে এফালে এখন ডাঙৰ ঝুলনা আৰু এইবিলাক ধুনীয়াকৈ গছবিলাক লগাই থৈছে তাৰো এটা ভিডিঅ' কৰি ল'লোঁ ভাল লাগিছে দেখি প্ৰথম সোমাইছোঁ যদিও ৰিজৰ্টখনত ভাল লাগি গৈছে আৰু এয়া খোৱা ব্যৱস্থা আছে আমি এতিয়া প্ৰথমতে তাতে সোমাই লওঁ বুলি ভাবিলোঁ পিহুৱে অলপ খেলিলে খেলাৰ পিছতে যিহেতু ভোক লাগি আছিলে আৰু এইফালে খাবৰ কাৰণে আহি গ'লোঁ কিন্তু প্ৰথমতে মই যিটো সোমোৱা দেখাইছিলোঁ যে তাতে আমি সোমালোঁ যদিও আকৌ ওলাই আহিলোঁ কাৰণ সেইটো চাইডে অকণমান বেছি মানুহে খাব পৰাকৈ ব্যৱস্থাবিলাক কৰা আছে যেনেকৈ আপোনালোকে যদি গ্ৰুপত যায় সেইটো পাৰ্টত মানে গ্ৰুপত খাবৰ কাৰণে ব্যৱস্থাটো বেছি ভাল গতিকে নিজকে বেয়া লাগিলে আৰু 2-3জন মানুহ সোমাইনো সেইটো পাৰ্ট আমি কিয় মানে টেবুলখন বন্দী কৰি দিওঁ গতিকে সেইটো চাইডৰ পৰা ওলাই আমি ইটো পাৰ্টত সোমালোঁ তাত 2-3জন বহি খাব পাৰে এয়া মেনুখন আপোনালোকে কি কি খায় প্ৰাইচবিলাক ইয়াতে লিখা আছে চাই ল'ব পাৰে মই মেনুখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক পূজা স্পেচিয়েল মেনু বনাই থৈছে এইখন সেইদিনাখন কিন্তু পূজা যিহেতু শেষ হ'ল তথাপিতো পূজা স্পেচিয়েল মেনুখনে আমাক দিলে আৰু এয়া ইণ্টেৰিয়ৰটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আমাৰ খাবৰ কাৰণে মানে পূৰা প্লেট দি দিলে সাজু হৈ গৈছে পিহুৱে টিচু পেপাৰ দি প্লেট চফা কৰি ল'লেই এয়া আমাৰ খানা আহি গ'ল ইফালে লোকেল চিকেন কাৰী আমি অৰ্ডাৰ দিছিলোঁ আৰু ভেজ পোলাওটো বহুত বেছি টেষ্টি লাগিলে তাতে কমপ্লিট মানে ভেজত যিবিলাক থাকিব লাগে পনীৰ গোটেইবিলাক মটৰ ফ্ৰেঞ্চ বিন গাজৰ মানে এভৰিথিং ভেজিটেবলছবিলাক আছে ভাল লাগিলে সেইকাৰণে চিকেনটোতকৈ মই ভেজ পোলাওখিনিহে বেছি ভাল পালোঁ লোকেল চিকেন ল'লোঁ যদিও চিকেনটো এনেকুৱা লাগিলে যেন বহুত বেছি সিজাই দিলে অকণমান মোৰ খাবলৈ অকণমান ইমান মানে যিটো টেষ্ট হ'ব বুলি ভাবিছিলোঁ সেই টেষ্টটো নাপালোঁ পিহুৱেটো চিকেন খাই মানে মাংস তেনেকৈ নাখায় তাই অকণমান গ্ৰেভি খাই বেছি ভাল পায় গতিকে গ্ৰেভি আৰু এডোখৰ চিকেন তাইক দি দিছোঁ গতিকে এতিয়া আমি খাই লওঁ যদিও আকৌ পিহুক এটা প্ৰমিছ কৰি থৈছোঁ যে খোৱাৰ পিছত আকৌ খেলা জেগালৈ লৈ যাব লাগিব উপায়তো নাই অকণমান খেলাৰ পিছতে খাবলৈ আহি গৈছিলোঁ আৰু এতিয়া খোৱা বোৱা হৈ গ'ল বিলো পে'মেণ্ট কৰি দিলোঁ 890 ৰুপিজমান আমাৰ বিল হৈছিলে আৰু এয়া আকৌ অকণমান বাহিৰখন আপোনালোকক অলপ ধুনীয়াকৈ দেখাই দিম এবাৰ এয়া চব ইমান ধুনীয়াকৈ লিখা আছে আই লাভ কৃষ্ণচূড়া বহুত ধুনীয়া লাগিলে এইটো বস্তু সেইকাৰণে মই আকৌ ভিডিঅ'টো তুলি ল'লোঁ যাতে আপোনালোকক দেখুৱাব পাৰোঁ আৰু এইখনতো তাই উঠিছে খোৱাৰ পিছত অৱশ্যে তেনেকৈ খেলিলে ইমান ভাল নহয় তথাপিতো উপায় নাই কি কৰিব তাই অৱশ্যে ইমান বেছি নাখায়ো মানে অলপেই খায় মানে বহুত বেছি খোৱা টাইপৰ ছোৱালী নহয় অকণমান খায় আৰু তেনেদৰে এতিয়া এইখিনি কৰি মেলি লাহেকৈ এতিয়া আমি অকণমান চাৰিওফালে ঘূৰি দিম আৰু আপোনালোককো দেখুৱাই দিম এইখনতো মানে তাই কি হয় ন নিজৰ মনটো মানে পুৰাই লয় আৰু সেইবুলি যে এটাতে তাই বহুত দেৰি লগায় তেনেকুৱা নহয় এটাত এবাৰ দুবাৰ কৰিলে তাই মানে হৈ যায় তাই ছেটিছফাইড তেনেকুৱা নহয় যে এটাতে বহুত দেৰি লাগি থাকে তেনেকুৱা টাইপৰ নহয় কিন্তু প্ৰত্যেকটো বস্তুতে অকণমান 1-2 মিনিট সময় আৰু তেনেদৰে এতিয়া এইফালেও লাইটিংবিলাক খুব ধুনীয়া কৰি থৈছে সৰু কটেজবিলাক আছে ফেমিলিৰ কাৰণে বুলি কটেজবিলাকত লিখা আছে সেইটো কিন্তু মই নুসুধিলোঁ যে কটেজবিলাক কি থাকিবলৈ ব্যৱস্থা নে অকল খোৱাৰ কাৰণে তেনেকৈ সেইটো অৱশ্যে নুসুধিলোঁ ফটোশ্বুট কৰিবৰ কাৰণেও খুব ধুনীয়াকৈ সজাই দিছে এইফালে কটেজখিনি অকণমান মই আপোনালোকক দেখুৱাই দিওঁ আহক এইফালে এইবিলাক আছে তাতে ফেমিলি বুলি লিখা আছে নাজানো আৰু কি কাৰণে প্ৰথম গৈছোঁ যে ইমান সোধা নহ'ল আৰু একেবাৰে নতুনো হৈ আছে এইখন আপোনালোকে হয়তো আহিছেও চাগে কিছুমানে আহিব পাৰে কিছুমানৰ ফটোত মই দেখিছোঁ সেইকাৰণে 2-এজনৰ ফটোত দেখিয়ে অৱশ্যে এইখনত সোমাইছিলোঁ যে গম পালোঁ মানে কাৰোবাৰ ফটো বা ভিডিঅ'ত দেখিলে গম পোৱা যায় ন কি বস্তু নতুনকৈ খুলিছে সেইকাৰণে ময়ো ভাবিলোঁ যে আপোনালোকৰ কাৰণে এটা ভিডিঅ' কৰি লওঁ সেইকাৰণে আজি ভিডিঅ'টো অকণমানকৈ কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ চাব যদি ভাল লাগে আপোনালোকে কেতিয়াবা অকণমান সময় ফেমিলিক যদি দিব বিচাৰে তালৈ গ'লে আপোনালোকে ধুনীয়াকৈ অতিবাহিত হৈ যাব সময়খিনি ইমান ধুনীয়াকৈ লাইটিংটো ইয়াতে আহিছে চাওকচোন ভাল লাগিছে এইবিলাক চবতে ফেমিলি বুলি লিখা আছে এটা ডাঙৰ এৰিয়া আৰু এইখন মেইনলি ৰেষ্টুৰেণ্টখন এইখন তাতে আপোনালোকে খাব পাৰে তাতে 2টা পাৰ্ট আছে এইবিলাকত ফটো তুলিব পাৰে খুব ধুনীয়া সেইফালে পিহুক দেউতাকে ফটো তুলি আছে তাই বাঘটোৰ ওপৰত উঠি লৈছে মানে কি ক'ব আৰু উপায় নাই অৱশ্যে তেনেকুৱা তাই ইমান উৎপাত কৰি নাথাকে বাৰু
তথাপিতো তাই ফূৰ্তি আৰু অকণমান ফূৰ্তি। মাইনিবাক তথাপিতো তাই মিছ কৰিছে, কাৰণ তাই গাড়ীৰ পৰা নমা অলপ আগে আগে কৈছে মা মাইনিবা থকা হ'লে বেছি ভাল লাগিলেহেঁতেন। তেতিয়া মোৰো অকণমান মনটো বেয়া লাগিছে, হয়ো মানে সিহঁতি লগ পাইছিলেহে কেইদিনমান, মনটো ফূৰ্তি লাগিছিলেহে, আকৌ গুচি যাব লগা হ'ল, ছেপাৰেট হৈ গ'ল। হ'ব আৰু একো নাই, টাইম আকৌ আহিব, আকৌ লগ পাম আমি। তেনেদৰেই এতিয়া অকণমান গোটেইখিনি দেখুৱাই মেলি এয়া চাওক লগে লগে চাফা কৰিয়ে আছে। এনেদৰে যদি সদায় মেইনটেইন কৰি ৰাখে খুব ধুনীয়া হ'ব। যেনেকৈ লেতেৰা হোৱাৰ লগে লগে অকণমান এনেদৰে চাফা কৰি দিলে লগে লগে তেতিয়া মেইনটেইন হৈ যায় বস্তুটো, হাইজিনটো মেইনটেইন হৈ যায়, পৰিষ্কাৰো হৈ থাকে, মানুহবিলাক গৈও ভাল পায়। আৰু মানুহ আহিছে, ফেমিলি মানুহ মানে আহিছে, কেইবাটাও ফেমিলিকো দেখিলোঁ, সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে। আৰু এয়া এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। এতিয়া বহুতখিনি ৰাতি হৈ গ'ল, খোৱা বোৱাও হৈ গ'ল, আৰু এতিয়া কৃষ্ণচূড়া ৰিজৰ্টৰ পৰা আমি বিদায় ল'লোঁ। আৰু তাৰ লগতে মই এতিয়া ভিডিঅ'টোৰ পৰাও বিদায় ল'ম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, আগৰ ভিডিঅ'টোৰ নিচিনাই মই মৰম দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ মূল্যৱান সময়সমূহ মোৰ ভিডিঅ'ত দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ ৰ'ম, এনেদৰে মৰমবিলাক দি যাব। আজিলৈ মই ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। আৰু লাষ্টততো এটা কথা ক'বই লাগিব নহয় জানো, যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পালে তেতিয়া এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, সেই কথাটো সদায় ক'বই লগা হয়। আৰু আজিও কৈছোঁ, গতিকে আগন্তুক দিনত আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ আহিছোঁ তেন্তে, বাই বাই, চি ইউ। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ আপোনালোকক। আৰু ইয়াতে সেইদিনাখনৰ কেইকপিমান ফটো মই লগাই দিছোঁ, চাব। আৰু যদি ভাল লাগে মৰম দিব। আকৌ এবাৰ কৈছোঁ, বাই বাই।